নমস্কাৰ, মই Dr.Panchanan Pegu আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যিখন গাঁৱত বৰ্ণসংকৰ কোনো ডেফিনেশ্যন নাজানিছিল আৰু যিখন গাঁৱত গাখীৰ প্ৰডাকশ্যন মানে প্ৰডাকশ্যনৰ কোনো কথা জনা নাছিল, আজি এইখন গাঁৱত জিৰ'ৰ পৰা আজি প্ৰত্যেক দিনে 600 পৰা 700 লিটাৰ গাখীৰ উৎপাদন হয়। মই বৰ্তমান আহিছোঁ আমাৰ গাঁৱতে আপোনালোকক ডেইৰী ফাৰ্ম দেখুৱাম। আমাৰ দাদাজনে কৰি আছে কেনেকৈ তেখেতে জিৰ'ৰ পৰা এটা য'ত কোনো গাখীৰ প্ৰডাকশ্যনৰ কোনো কনচেপ্টেই নাছিলে, সেইখিনি অৱস্থাৰ পৰা আজি পাইছেহে প্ৰায় দিনত 600 পৰা 700 লিটাৰ গাখীৰ প্ৰডাকশ্যন কৰিবলৈ সক্ষম হৈছে। কেনেদৰে তেওঁলোকে তেখেতে আৰম্ভ কৰিছিল আৰু কেনেকৈ কৰিছে, অৰ্থাৎ মই আজি আপোনালোকক জনাম প্ৰেক্টিকেল আৰু টেকনিকেল। মই তেখেতে কিমান ইনকাম কৰি আছে সেইটো মই আপোনালোকক ক'বলৈ নাযাম। মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে এখন ডেইৰী ফাৰ্ম খুলিবলৈ প্ৰেক্টিকেলি আৰু টেকনিকেলি কি কি কথাত আপোনাক গুৰুত্ব দিব। বিশেষকৈ যিসকলে এতিয়া ভাবি আছে যে ডেইৰী ফাৰ্ম এখন খুলিম বুলি ভাবি আছে, তেখেতলোকক মই অনুৰোধ কৰিম আপোনালোকে অলপ সময় উলিয়াই পিনি ভিডিঅ'টি এখনলৈ স্কিপ নকৰে সম্পূৰ্ণকৈ চাব বুলি। আহক মই আপোনালোকক চিনাকি কৰাই দিওঁ। দাদা, আপোনাক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো দিব প্ৰথমে। নমস্কাৰ, মোৰ নাম পংকজ চেত্ৰী, গাঁও ধনকুলৈ, যোৰহাট জিলা। আমি প্ৰায় 2014 চনৰ মানৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ এই দুগ্ধ ফাৰ্মখন, আৰু আমাৰ লগতে এতিয়া প্ৰায় 10-12জনকৈ দুগ্ধ ফাৰ্ম এতিয়া গঢ়ি উঠিছে আমাৰ এইটো অঞ্চলত। আৰু 2014 চনত আমাৰ ইয়াত কোনো ধৰণৰ বৰ্ণসংকৰ গৰু নাছিল। চ' এতিয়া বৰ্তমান আমাৰ ইয়াত প্ৰায় 10জনমান কৃষক হৈছে আৰু প্ৰায় 600-700 লিটাৰ দৈনিক আমাৰ প্ৰডাকশ্যন হয়। আমাৰ গাখীৰৰ কিছু ভেলু এডিশ্যনো কৰা হয়, যেনেকৈ পনীৰ, ক্ৰীম, দৈ বা অন্যান্য বস্তুও কৰা হয়। আৰু আমি প্ৰায় যোৰহাট আৰু আমি দেৰগাঁৱত আমি আমাৰ যিখিনি উৎপাদিত সামগ্ৰীখিনি আমি চেল কৰোঁ। দাদা, মই আপোনাৰ ফাৰ্মখন অলপ বেলেগ ধৰণে দেখিছোঁ। আগতে আপুনি অলপ বেলেগ ধৰণে বনাইছিলে। আপোনাক মই ডাইৰেক্টলি সুধিব বিচাৰিম যে এখন ডেইৰী ফাৰ্মত গাখীৰ প্ৰডাকশ্যনত এখন ভাল এটা ঘৰে কেনেধৰণে প্ৰভাৱ পেলায়, মানে হাউচিংটো কেনেদৰে হ'ব লাগে আৰু কেনেদৰে প্ৰভাৱ পেলায় মানে প্ৰডাকশ্যনত? হাউচিংটোৱে হয় য'ত আমি লেবাৰখিনি মেনেজ কৰিব পাৰোঁ, য'ত কম লেবাৰতে আমি বেছি গৰু পুহিব পাৰোঁ। যেনেকৈ ইউৰোপত 1000 গৰুৰ ওপৰত এজন মানুহ থাকিলেই হ'ল, তাত ফুল্লি মেকানাইজ। চ' হাউচিংটো এটা মেজৰ পাৰ্ট হয় মেকানাইজেশ্যনৰ প্ৰথম ষ্টেপ বুলি ক'ব পাৰি আমি। ধৰক এতিয়া নতুন ছেটআপটো দেখিছে, আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ বনোৱা। চ' আমি অকণমান নিজকে চাইণ্টিফিক বুলি আমি এই ছেটটো ক'ব পাৰোঁ। ত' আমি পিছলৈ গৰুখিনি মেলি দিয়া চিষ্টেম কৰিম, গৰুখিনি যাতে আমি মেলি দিব পাৰোঁ। আৰু প্ৰায় গৰুখিনিক আমাৰ ইয়াত আমি ডিহৰ্ণ প্ৰচেছটো ইউজ কৰিছোঁ। আমি গৰুখিনি যাতে শিংখিনি নাই, প্ৰায় গৰুখিনি শিংখিনি নাই, আৰু শিংখিনি ইয়াৰ ভাল হয় কি গৰুখিনি যেতিয়া আমি মেলি দিম তেতিয়া সিহঁতি খুচিব নোৱাৰে, এজনে সিজনক খুচিব নোৱাৰে আৰু দুখো নাপায়। সেইটো খুচি দিয়াৰ ফলত যিখিনি ইঞ্জুৰিখিনি হয় সেইখিনিও আমি মিনিমাইজ কৰিব। আমি প্ৰায় দেখিবলৈ পাওঁ দাদা যে যেতিয়া ফাৰ্ম এখনত যাওঁ যে গোহালিত একদম বহুত চাপৰকৈ বনোৱা হয় আৰু গৰমো বেছি হয়। তো ফলত ষ্ট্ৰেছ হয়, মানে ফাৰ্মখনত যেতিয়া সোমাই দেখোঁ যে গৰম বেছি হয় আৰু ঠাণ্ডা বেছি হয়। তো সেই যিটো ঘৰৰ যিটো চাইণ্টিফিক ৱেত নবনোৱাৰ কাৰণে প্ৰডাকশ্যনত কিবা এফেক্ট পৰে নেকি? নিশ্চয়কৈ যথেষ্ট এফেক্ট পৰে। এতিয়া যিহেতু HF গৰু হষ্টেন ফিজিয়ানটো আমাৰ ইয়াৰ ব্ৰীড নহয়, সেইটো বাহিৰা ব্ৰীড হয়। সেইকাৰণে সিহঁতি যোনটো দেশৰ পৰা বিলং কৰে, সিহঁতৰ অৰিজিনটো সেইটো বহুত ঠাণ্ডা দেশ, তাত 12 মাহেই ঠাণ্ডা হৈ থাকে। সেইকাৰণে আমাৰ ইয়াতো যথেষ্টখিনি 6 মাহ বা 7 মাহ আমাৰ ইয়াত ঠাণ্ডা থাকে। তাৰ পিছৰ 6 মাহ 7 মাহ এই ষ্ট্ৰেছৰ কাৰণে গৰুখিনিয়ে মেইন প্ৰব্লেমটো হয় ৰিপিট ব্ৰিডিং, প্ৰডাকশ্যনতো প্ৰব্লেম হয়, লগতে ৰিপিট ব্ৰিডিঙৰো বহুত প্ৰব্লেম আহে। চ' আমি এই সেইটো কনচেপ্টত আমি অকণমান আমাৰো সিমানো ওখ নহয়, কিন্তু আমি অকণ ওখ কৰিছোঁ। আৰু আমি এই বছৰ আমি চাইছোঁ যোৱা 6 মাহ কাল ইয়াত প্ৰায় 3-4 ডিগ্ৰী বাহিৰৰ টেম্পাৰেচাৰতকৈ আমাৰ আৰু এখন গোহালি আছে যোনটো আমি প্ৰথমতে আৰম্ভ কৰিছোঁ, তাতকৈ আমাৰ 4-5 ডিগ্ৰী আমাৰ টেম্পাৰেচাৰটো কমি আহে শ্বেডটো আমি ওখ কৰাৰ কাৰণে। আৰু আমি ৰিচ ভেণ্টিলেশ্যন ইউজ কৰিছোঁ যাতে এমনিয়াখিনি যিমান ইয়াত হয় সেইখিনি ওলাই যাব পাৰে, আৰু আমি গোটেই আমাৰ ছাৰাউণ্ডিংটো আমি খোলাকৈ ৰাখিছোঁ। দাদা, মই পোনপটীয়াকৈ আপোনাক সুধিছোঁ যে আপোনাৰ আগতে এটা সৰু গোহালি ফাৰ্ম এখন আছে, মই দেখিছোঁ। আৰু
এইখন ফাৰ্ম আপোনাৰ বেলেগ ধৰণে বনাইছে তেতিয়া যিটো আপুনি ক'লে যে ৰিপিট ব্ৰিডিঙৰ প্ৰব্লেম হয় আৰু গাখীৰ প্ৰডাকশ্যনৰ এটা এফেক্ট হয় এটা হাউচিঙৰ ষ্ট্ৰেছৰ কাৰণে এতিয়া আপুনি কি ডিফাৰেঞ্চ দেখিছে মানে যেতিয়া আপুনি এইখন ফাৰ্ম বনাই পিনে আপোনাক গুৱাহাটী গৰু ভৰাইছে আপোনাক কিবা চেঞ্জেছ দেখিছে ইয়াত প্ৰথমটো মেজাৰ চেঞ্জ হওক আমাক আগত যিমান মানুহ লাগিছিল এতিয়া মানুহ প্ৰায় কম লাগে আৰু আমি ধৰক দানা চানা দিবলৈও আমি ড্ৰাই ফিডিং কৰাওঁ চ' এতিয়া বহুত কৃষকে কি কৰে দানাখিনি বনাই খুৱায় চ' আৰু পানীটো বেলেগকৈ দিয়ে সেইটোৱে যথেষ্টখিনি সময় লাগে বুলি ভাবোঁ মই চ' আমাৰ কিন্তু সেইটো নহয় আমি ড্ৰাই ফিডিং কৰাওঁ লগতে আমি পিছত আমি যেনেকৈ বাহিৰত ইউজ কৰে TMR টোটেল মিক্স ৰেচন সেইটোত ট্ৰেক্টৰৰ পিছফালে এটা গ্ৰাইণ্ডাৰ নিচিনা থাকে তাত বস্তু গোটেইখিনি দি দিয়া যায় ট্ৰেক্টৰখিনি চলাই লৈ যায় আৰু ঘাঁহ বা যিখিনি আমি গৰুৰ কাৰণে যিটো ডেইলিৰ কাৰণে যোনটো ৰেচন হয় সেইটো ট্ৰেক্টৰখনে ট্ৰলিত দি যায় সেইকাৰণে আমি মাজৰ এই এৰিয়াটো যাতে ট্ৰেক্টৰ চলিবৰ কাৰণে আমি 12 পৰা 14 ফুটৰকৈ আমি ৰাখিছোঁ চ' সেইখিনি আমিও যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ শ্বেডটো কৰা লাহে লাহে আমি পিছলেও কিছুমান বস্তু আমি ইয়াত নতুন ইউজ কৰি থাকিম বুলি ভাবোঁ মানে আপুনি ক'ব বিচাৰিছে যে যিহেতু এটা লেবাৰ প্ৰব্লেমটো বহুত দিগদাৰ মানে এটা লেবাৰ পাবলৈ টান হয় আৰু যদি চাইণ্টিফিক ৱেত যদি নবনাওঁ তেতিয়াহ'লে লেবাৰটো বেছি দৰকাৰ হয় তেতিয়া প্ৰথম কৈছে যে আপুনি এইখন ফাৰ্ম কৰাৰ লগে লগে আপোনাৰ লেবাৰ যিটো যিমানজন লাগে মানে ধৰক আগতে 2জন লাগিছিলে এতিয়া এজনে গোটেইখিনি কাম মানে এটা চাইণ্টিফিক ৱেত কৰিব পাৰে হয়নে সেইটো হয় আৰু বাকী এতিয়া চাওক আপোনালোকে চাইছে দেখিছে কেনেকৈ বনাইছে কিন্তু অলপ কষ্টলিও হয় কিন্তু যদি পাৰে আপুনি মিনিমামখিনি ইয়াৰ ইমান ওখকৈ বনাব নোৱাৰিলেও আপোনালোকে মিনিমামখিনি মেইনটেইন কৰিবলৈ চাব আৰু এনেদৰে এটা মডেল ফাৰ্ম বুলি আপোনালোকে চাব পাৰে সেইদৰে কৰিব আৰু আপোনাক কৈছিলে যে প্ৰডাকশ্যনৰ ক্ষেত্ৰত কেনেধৰণৰ মানে চেঞ্জেছ হৈছে মানে প্ৰডাকশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি চেঞ্জেছ হয় এতিয়া ধৰক টেম্পাৰেচাৰটো কম হৈ যোৱাৰ লগে লগে যিহেতু বাহিৰৰ টেম্পাৰেচাৰতকৈ এতিয়া ধৰক আমাৰ বাহিৰত যদি 35 থাকে তেতিয়াহ'লে আমাৰ ইয়াত ন' ডাউট 30 বা 30তকৈ অকণমান তলত থাকে টেম্পাৰেচাৰটো সেইটো এটা ডাঙৰ প্ৰভাৱ এটা পেলায় যিহেতু সেইটোত গৰুৰ ষ্ট্ৰেছ কণ্ডিশ্যনটো কম হয় ষ্ট্ৰেছ কণ্ডিশ্যনটো কম হোৱাৰ লগে লগে প্ৰডাকশ্যনত অকণমান হ'লেও সেইটো এফেক্ট হয় আৰু আমি ধৰক তাৰ লগতে আমি এনেকুৱা এখন শ্বেড বনোৱাৰ লগে লগে প্ৰথম কথা হ'ল আমি লেবাৰটো কম লাগে কাম কৰিবলৈ সহজ হয় আমি বস্তুখিনি ধৰক ইজিলি আমি ধৰক এতিয়া আমি মিল্কিং মেচিনটো ইউজ কৰোঁ আমি গাখীৰ খীৰাবলৈ চ' সেইখিনি বস্তু আমি ইউজ কৰাৰ লগে লগে কামখিনি আমাৰ যথেষ্টখিনি ইজি হৈ পৰে এতিয়া বহুতে কয় কি আজিৰ দিনত যে ডেইৰী ফাৰ্ম এখন খুলি লাভ নাই বহুত লোকচানৰ সন্মুখীন হ'ব লগা হয় বজাৰত ইমান দাম বেছি আপোনাৰ দানা যিমানখিনি কিনি খুৱাবলগীয়া হয় গাখীৰত সেইখিনি নাপায় তো বহুতে যিসকল কেইটামান ফাৰ্মাৰ্ছ ভাবে কি মই ডেইৰী ফাৰ্ম এখন খুলিম কিন্তু সেই তেনেকুৱা ধৰণৰ নেগেটিভ কথাবিলাক শুনাৰ পিছত ফাৰ্মাৰ এটাই মানে আগবাঢ়িব নিবিচাৰে আপুনি কি ক'ব মানে কেনেদৰে আগবঢ়া উচিত এতিয়া বস্তুখিনি আগৰ দিনৰ নিচিনা নাই যে গৰু এজনী ল'লোঁ ঘৰতে চ' তাৰ পৰা আমি গোটেইখিনি কৰি আমি চ' আজিকালি টোটেলি বস্তুটো কি হয় আমি চাইণ্টিফিক আৰু আজিকালি ট্ৰেডিশ্যনেল এতিয়া মানে বস্তুটো অকণমান চাইণ্টিফিক হ'ব লাগিব আৰু আমাৰ মডেলটো টোটেলি কমাৰ্চিয়েল হ'ব লাগিব আমি নিজেও আমি এটা যে বিজনেছ কৰিছোঁ আমি অকল মানে গৌপালক হৈ থকা নাই আমি এইটোৰ পৰা আমি ইনকাম কৰি ঘৰ চলাইছোঁ বা নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিছোঁ চ' তেনেকুৱা কিছুমান কনচেপ্ট আহিব লাগিব তেতিয়াহে আমি বস্তুখিনি চেঞ্জ আনিব পাৰোঁ আমিও প্ৰথমতে মোৰো বৰ বিশেষ এটা এক্সপিৰিয়েঞ্চ নাছিলে এইটো ফিল্ডত মোৰ লাগি বা শিকিহে কৰাৰ পিছত আজি 6-7 বছৰৰ পিছতহে এইটো ৰিজাল্ট পাইছোঁ ধৰক আজিৰ দিনটোৰ এইটো ৰিজাল্ট পাইছোঁ মই চ' সেইধৰণে আমি লাহে লাহে আগবাঢ়ি যাব লাগিব আমাৰ নিজৰ এটা গ'ল এটা থাকিব লাগিব আমাৰ কিমান আমি ধৰক আমাৰতো এইটো যথেষ্ট এটা ৰিম'ট এৰিয়া আমাৰ এইটো এৰিয়াত আমি আমাৰ কোনো ধৰণৰ ইয়াত বেলেগ ফাৰ্মো নাছিলে যোৰহাটৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ ৰাস্তাটোও বেয়া চ' আমি সেই তেনেকুৱা গোটেইখিনি আৰু ফ্লাড প্ৰ'ন এৰিয়া আমাৰ বেচিকেলি আমাৰ কেতিয়া কি হয় আমি ক'ব নোৱাৰোঁ চ' তেনেকুৱা জেগা এটাতো যথেষ্টখিনি আমাৰ চেলেঞ্জ লৈ আমাৰ 10-12জনকৈ কৃষক মানে এতিয়া নতুন কৃষকো আৰম্ভ কৰিছে চ' সেই কথাটোৱে চ' আগৰ নিচিনা নহয় চ' আজিকালি অকণমান চেঞ্জ হ'ব লাগে এতিয়া বহুত এতিয়া কি হয় মানুহখিনিয়ে কি কৰে আমাৰ ধৰক ধান খেৰৰ ওপৰতে নিৰ্ভৰ হৈ থাকে কিন্তু সেইটো হ'লেও নহ'ব এতিয়া কি হয়তো গভৰ্ণমেণ্টেও এতিয়া ধৰক চেক চিমেণ্ট ইউজ কৰিছে চ' চেক চিমেণ্ট ইউজ কৰাৰ লগে লগে কি হ'ব সেই ব্ৰিডটো আপগ্ৰেড হৈ থাকিব চ' ব্ৰিডটো যেতিয়া আপগ্ৰেড হৈ যায় আমি তাৰ নিউট্ৰিশ্যন লেভেলটো আমি বঢ়াব লাগিব এতিয়া গৰুৰ খাদ্যখিনিও বঢ়াব লাগিব আমি লাহে লাহে ঘাঁহ খেতিলৈ যাব লাগিব চ' প্ৰায় মানুহখিনিয়ে এতিয়া কি কৰে আমি অকল ধান খেৰে দি থাকে কিন্তু আমি ঘাঁহৰো এতিয়া বহুত কিছু ঘাঁহ আছে য'ত বহুত হাই প্ৰটিন থাকে এতিয়া প্ৰায় গৰুখিনি আমাৰ চক এভাৰেজ
আমাৰ ফাৰ্মবিলাকত এটা 7 পৰা 10 লিটাৰলৈকে গাখীৰ দিয়ে, কিন্তু আজিৰ ডেটত যদি এভাৰেজ আমাৰ গোটেই বছৰটো 365 ডেইজত যদি 7 পৰা 10 লিটাৰ যদি এভাৰেজ থাকে, তেতিয়া ফাৰ্মখন ট'টেলি লছ বুলি মই ভাবোঁ। সেইকাৰণে আমি যেতিয়া গভৰ্ণমেণ্টে এতিয়া চেক চিমেণ্ট ইউজ কৰিছে বা লাহে লাহে আমাৰ ব্ৰিডটো যেতিয়া চেঞ্জ হৈ যাব, তেতিয়া আমি নিউট্ৰিশ্যনৰ ক্ষেত্ৰতো যথেষ্টখিনি আমি চাব লাগিব, আমি গৰুজনী কি খুৱাইছোঁ। চ' সেইটো এটা আমাৰ কাৰণে এইটো হ'ব লাগিব যে আমি গৰুখিনি কি খুৱাইছোঁ। চ' সেইমতে আমি ভাল ফিড খুৱাব লাগিব। আমি ভাল দিনে যিহেতু 40-50 কিলোকে গৰু এজনীয়ে ঘাঁহ খায়, আমি তেনেকুৱা ধৰণৰ ঘাঁহ খেতি কৰিব লাগিব। নহ'লে আমাৰ আৰু এটা অপশ্যন আমি চাইলেজ। চ' চাইলেজ জাতীয় বস্তু কিছুমান আমি কৰি আমি গোটেই বছৰটোৰ কাৰণে আমি যাতে গৰুক আমি ভাল খাদ্য খুৱাব পাৰোঁ। চ' সেই তেনেকুৱালৈ যাব লাগিব আৰু মিনিমাম 10-15 নলেজ 15+ যাব লাগিব। আমাৰ যদি বছৰি গৰু এজনী আমি এভাৰেজটো যদি চাওঁ, তেতিয়াহ'লে আমি নিশ্চয়কৈ আমি লাভান্বিত হ'ব পাৰোঁ এইটো ক্ষেত্ৰত। এতিয়া এটা কথাত ক'বলৈ গ'লে আপুনি যিটো কৈছে, আপুনি নিজে প্ৰথমে গম পোৱা আইডিয়া নাছিলে, কিন্তু কৰি কৰি তেনেকুৱা ধৰণৰ হয়। মানে এটা কথা ক'বলৈ ঠেকা খাই শিকা পায়। তো যদি আপোনাৰ যথেষ্টখিনি মই জানো আপোনাৰ যথেষ্টখিনি আইডিয়া হৈছে, আৰু আপুনি ডে বাই ডে যিখিনি ডেইৰী ফাৰ্মিঙৰ ক্ষেত্ৰত টেকন'লজিয়ে হওক বা নলেজে হওক আপগ্ৰেড কৰি আহিছে, যদি আজিৰ দিনত যদি এজন কোনো ফাৰ্মাৰ যদি ডেইৰী ফাৰ্ম এখন খুলিম বুলি ভাবে, তেনেহ'লে কোনকেইটা কথাত প্ৰথমে গুৰুত্ব দিব লাগিব? প্ৰথমেতো মই ভাবোঁ তেখেতে ভালকৈ শিকাটো উচিত। কোনোবা এজন অভিজ্ঞ ভেটেনেৰিয়ানেই হওক তেখেতৰ লগত বা তেখেতৰ লগতো, আৰু লগতে যিখিনি কৃষকে আগৰ পৰাই তেখেতৰ ওচৰ চুবুৰীয়া যিখিনি কৃষকে আগৰ পৰাই ধৰক খেতি কৰি আহিছে, গো পালন কৰি আহিছে, তেখেতলোকৰ পৰাও তেখেতে এক্সপিৰিয়েঞ্চ শ্বেয়াৰিং বুলি কওঁ, যে তেখেতৰ পৰা শিকি লোৱাটো উচিত। বা ভাল যদি বেমাৰ চেমাৰ আজাৰৰ পৰা কেনেকৈ আমি হাত সাৰিব পাৰোঁ, তেনেকুৱা ভাল ভেটেনেৰিয়ানৰ এজনৰ পৰা শিকাটো। বা আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ওচৰতে আছে, তেখেতলোকে কি ঘাঁহ কৰিলে কোনটো ঘাঁহ কোনটো এৰিয়াৰ কাৰণে চুইটেবল হয়, তেনেকুৱা কিছুমান বস্তু আমি প্ৰথমতে বস্তুটো আমি এক্সপিৰিয়েঞ্চ ল'ব লাগিব। তাৰ পিছতহে আমি কেলৈ এতিয়া আমি গো পালনটো ভাবোঁ সৰু এটা ব্যৱসায়, কিন্তু আজিৰ ডেটত গৰু এজনীৰ দাম 1 লাখতকৈ ওপৰত। আমি যদি মিনিমাম 2জনী গৰু পুহিব যাওঁ, মিনিমাম আমি 5 পৰা 6 লাখ টকা আমি মিনিমাম আমি ইনফ্ৰাষ্ট্ৰাকচাৰে হওক, পানী মেনেজমেণ্ট, সেই গোটেইখিনি আমি লগাই 4-5 লাখ টকা ইনভেষ্ট কৰিব লাগিব। চ' সেইটো এটা ডাঙৰ এমাউণ্ট। সেইকাৰণে তাৰ আগতে আমি কৰাৰ আগতে আমি প্ৰথমতে শিকি লোৱাটো মই ভাবোঁ নিশ্চয় প্ৰয়োজন। যিহেতু মই যেতিয়া ফিল্ডত যাম, বহুত দেখোঁ টোটেলি যিবিলাক ডেইৰী ফাৰ্মাৰ আছে, টোটেলি ধান খেৰে হওক বা কিনা দানাটোৰ ওপৰত নিৰ্ভৰ কৰি চলে। হয়। তো সেইটো কাৰণে মই ভাবোঁ বেলেগ বেলেগ ধৰণৰ নিউট্ৰিচনেল যিবিলাক বেমাৰ হৈ থাকে, কিন্তু আপুনি কি দানা খুৱায়, কেনেদৰে খাদ্য যোগান? আমি ধৰক আমি এবেলা ৰাতিপুৱা ঘাঁহ দিওঁ, ৰাতিপুৱা আমি খেৰ দিওঁ আৰু পিছবেলা আমি ঘাঁহ দিওঁ, আৰু আমি 5টা বেলেগ বেলেগ ঘাঁহ কৰোঁ। আমি নেপিয়াৰ কৰোঁ, আমি এটা ছিজনত আমি বাৰ্চিম কৰোঁ, অ'টছ কৰোঁ, এতিয়া চৰগম কাটি আছোঁ। চ' তেনেকৈ আমি বিভিন্ন বেলেগ বেলেগ ধৰণৰ ঘাঁহ কৰোঁ। ঘাঁহখিনি আমি এবেলা খুৱাব পাৰোঁ। চ' এবেলা আমি ঘাঁহ খুৱাওঁ, এবেলা আমি ধান খেৰ খুৱাওঁ, আৰু লগতে আমি দানা খুৱাওঁ। দানাত আমি নিজৰ এটা ফৰ্মুলেশ্যন এটা আছে, কিছুমান ইনগ্ৰিডিয়েণ্ট আমি লোকেল মাৰ্কেটৰ পৰাই ক্ৰয় কৰি আমি সেইখিনি ইনগ্ৰিডিয়েণ্ট লৈ আমি নিজে ফিডটো বনাই খুৱাওঁ। তাত আমাৰ চয়া DOC আছে, মাষ্টাৰ্ড অইল কেক আছে, লগত আমাৰ গোমধান আছে, ক্ৰেছ গোমধানৰ গুড়িটো আছে, ৰাইচ পলিচটো আছে, হুইট ব্ৰাণ্ডটো আছে, গুড় আছে, মলাচিছ, সেইখিনি তাত আৰু মিনাৰেল মিক্সাৰ, নিমখ। ত' সেইখিনি এটা প্ৰপৰ্চনত দি আমি সেইখিনিকে খুৱাওঁ। মানে আপুনি নিজে দানাটো বনাই? দানাটো আমি ফৰ্মুলেশ্যন এটা আছে, সেই তেনেকুৱাকৈ আমি নিজে দানাটো বনাই আমি খুৱাওঁ। আপুনি যিহেতু সেউজীয়া ঘাঁহ খুৱায়, তো সেউজীয়া আৰু দেখিবলৈ যায় কিছুমানে টোটেলি কিনা দানা আৰু ধান খেৰৰ ওপৰত নিৰ্ভৰ কৰে, তো আপুনি সেউজীয়া ঘাঁহ আপুনি বেলেগ ফাৰ্মো দেখিছে, যিটো অকল মানে ধান খেৰ আৰু যিটো কিনা দানা মানে খুৱাই পিনি ফাৰ্মখন চলাই আছে। আপুনি যে গ্ৰীণ গ্ৰাছ খুৱাইছে, সেউজীয়া ঘাঁহ খুৱাইছে, কি তেখেতলোকৰ ফাৰ্মৰ পৰা কিবা আপোনাৰ কি ডিফাৰেঞ্চ পাইছে? মানে এতিয়া যদি চাই প্ৰডাকশ্যন লেভেলৰ পৰা হওক বা হেল্থৰ পৰা? গৰু ঘাঁহ খোৱা প্ৰাণী হয়, গৰুৱে ঘাঁহে খায়। চ' আমি কিন্তু এতিয়া ধৰক খেৰ দি বা অন্যান্য আমি বেছিকৈ আমি কিনা দানা বা অন্যান্য দানা খুৱাই, আমি দানাও একচুৱেলি খুৱাব নালাগে যদি আমি পৰ্যাপ্ত পৰিমাণে ঘাঁহ খুৱাব পাৰোঁ। মই ডিফাৰেঞ্চটো সেইটোৱে পাইছোঁ, যিহেতু আমাৰ কিছুমান এতিয়া ধৰক
HF গৰুৰ ৰিপিটৰ প্ৰব্লেমটো বহুত বেছি থাকে চ' সেইটো নিউট্ৰিশ্যনৰ অভাৱত বুলি আমি ভাবিব পাৰোঁ কিন্তু এতিয়া আমি যিহেতু ঘাঁহ পৰ্যাপ্ত পৰিমাণে আমি ঘাঁহ খুৱাওঁ চ' আমাক সেই বস্তুটো ৰিপিটৰ প্ৰব্লেমটো অকণমান কম বুলি ভাবোঁ আৰু লগতে গৰুৱে যদি বেছিকৈ আমি যদি শুকান বস্তু যদি চুবাই বেছিকৈ থাকে দাঁতটো খহি যায় আৰু দাঁতটো ভাঙি যোৱা চান্সটো বেছি থাকে আৰু লগতে এতিয়া কিছুমান এতিয়া HFটো 3টা বা 4টা বা 5টা পোৱালি দিয়াৰ পিছত কিন্তু আমাৰ আমি পোৱালি দিব নোৱাৰা হৈ যায় বা সেইটো বেছি প্ৰব্লেম আহে বুলি কয় ৰিপিটৰ কিন্তু আমাৰ ইয়াত এতিয়া আমি প্ৰায় 10টাও পোৱালি দিছে HF চ' সেইখিনি ক্ষেত্ৰত আমি যথেষ্টখিনিটো পাইছোঁ ঘাঁহ খোৱাৰ ফলত গাখীৰৰ কোৱালিটিটো ভাল থাকে মেইন কথাটো আমি গাখীৰৰ কোৱালিটিটো আমাৰ ভাল থাকে অন্য আমি মাৰ্কেটৰ গাখীৰতকৈ প্ৰডাকশ্যন কষ্টটো কমি যায় চাগে প্ৰডাকশ্যন কমো যথেষ্ট কমে প্ৰডাকশ্যন কম আমি যদি প্ৰায় 20 পৰা 30 কিলো যদি ঘাঁহ খুৱাব পাৰোঁ তেতিয়া আমি কনচেনট্ৰেট ফিডটো আমি কম দিলেও হয় যেতিয়া আমি ডেইৰী ফাৰ্ম এখন খুলিম বুলি ভাবোঁ নহয় তেতিয়া আমি এটা প্লেনিং কৰিব লাগে যে ঘাঁহ খেতি কাৰণ কিনা দানা আৰু ধান খেৰে আমি গৰু এটা পুহি পিনি এটা লাভৱান ডেইৰী ফাৰ্ম এখন খুলিব নোৱাৰোঁ গতিকে আমাৰ ঘাঁহৰ খেতিটো বহুত দৰকাৰী গতিকে আপোনালোকে যদি ভাবিছে ঘাঁহৰ খেতিটো কৰাটো অতি দৰকাৰী এতিয়া চাওক দাদাজনে কেনেকুৱা খেতি কৰিছে বিভিন্ন ধৰণৰ খেতি কৰিছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেখেতে কেনেদৰে খেতি কৰিছে ঘাঁহৰ খেতি আৰু কেনেদৰে প্ৰডাকশ্যন পায় কি ঘাঁহ খেতি কৰিছে দেখাবলৈ চেষ্টা কৰিম দাদা দেখিছোঁ যে আপুনি বিভিন্ন ধৰণৰ ঘাঁহ খেতি কৰিছে আৰু ধুনীয়া হৈছে যে আপুনি অলপ জনাব নেকি কেনেকৈ কি ঘাঁহৰ খেতি কৰিছে আৰু কেতিয়া লগাব লাগে সেই ঘাঁহ খেতি আৰু বছৰেকত কিমানবাৰ কাটিব পাৰি এই ঘাঁহ জাতটো স্বৰ্গম বুলি কোৱা হয় আৰু এইটো মাল্টিপল কাটিব পাৰি এইবাৰ আমি 3rd টাইম এইটো কাটিম এতিয়া হৈ গৈছে কাটিব পৰা এইটো এইবাৰ 3rd টাইম আমি কাটিম এইটো আমি ছয়িং কৰোঁ মাৰ্চ মানতে কৰোঁ 45 ডেইজৰ পিছত 45 to 50 ডেইজৰ পিছত কাটিব পৰা যায় চ' তাৰপিছত এইটো হয় আমাৰ নেপিয়াৰৰে CO5 ভেৰাইটি হয় CO5 ভেৰাইটি হয় পাতখিনি দেখিছে পাতখিনি যথেষ্টখিনি ডাঙৰ আৰু পাতখিনিয়ে নাকাটে আৰু পাতখিনি যথেষ্টখিনি কোমল আৰু ইয়াৰ গা গছডালো যথেষ্টখিনি কোমল ইয়াৰ চিনটো সেইটো ইয়াৰ গা গছডালো যথেষ্টখিনি কোমল হয় চ' আমাৰ ইয়াত ৱাটাৰ লগিং এৰিয়া হয় পানী যথেষ্ট হয় সেইকাৰণে আমি এইবাৰ জাষ্ট আমাৰ আৰু এটা প্লট এটা আছে আগফালে তাত পানী নহয় আৰু এইটো পানীত ইয়াৰ টলাৰেঞ্চটো কিমান হয় সেইটো চাবৰ কাৰণে আমি এইটো অকণ ল' লাইং এৰিয়াত কৰিছিলোঁ কিন্তু যথেষ্টখিনি আমি ভাল উৎপাদনে পাইছোঁ এইবাৰ 2nd বাৰ আমি কাটিম আৰু পানীটো এই ঘাঁহবিধ মৰি যোৱা নাই চ' সেইটোৰ কাৰণে আমি এটা এক্সপেৰিমেণ্ট কৰাৰ বাবে আমি অকণ ল' লাইং এৰিয়াত কৰি চাইছিলোঁ য'ত ৱাটাৰ লগিং হয় পানী হয় চ' অকণমান আমি বেডখিনি ৰেইজ কৰি আমি ইয়াত কৰি চাইছিলোঁ কিন্তু পানীখিনি যথেষ্ট থকা স্বত্তেও ঘাঁহখিনি মৰি যোৱা নাই আৰু যথেষ্টখিনি মই ভাবোঁ ভাল হৈছে ঘাঁহখিনি চ' এই দুবিধ ঘাঁহ এতিয়া বৰ্তমান আমি কাটি খুৱাই আছোঁ আৰু এইখিনি ঘাঁহ কি হয় আমি ইয়াৰ পৰা চাইলেজো কৰিব পাৰোঁ আমি নেপিয়াৰৰ পৰা যিহেতু চাইলেজ কৰিব পাৰোঁ মেইজৰ পৰাও এটা ছিজনত চাইলেজ কৰিব পাৰোঁ আৰু আমি স্বৰ্গমৰ পৰা আমি যথেষ্টখিনি চাইলেজ কৰিব পাৰিছোঁ কিন্তু আপুনি ইয়াত দাদা কেইবিঘা মাটিৰ ঘাঁহ খেতি কৰিছে আৰু আপোনাক যদি মই ডাইৰেক্টলি সোধোঁ যে এজনী গৰুৰ কাৰণে কেইবিঘা ঘাঁহৰ খেতি দৰকাৰ অল ৰাউণ্ড দ্য ইয়েৰৰ কাৰণে যদি আমি ধৰক আমি গোমধানটো কৰোঁ গোমধানটো যদি বেছি ভাল হয় তেতিয়াহ'লে গোমধানৰ পৰা আমি প্ৰায় 3,500 পৰা 5,000 কেজিলৈকে আমি পাৰ বিঘাত পাওঁ পাৰ বিঘাত আমি গোমধানৰ ক্ষেত্ৰত 3,500 কেজি পৰা 5,000 কেজিলৈকে পাওঁ যিহেতু আগতে আমি চাইলেজ কৰিছিলোঁ আৰু তাৰ কাৰণে আমি এটা এইটো ৰাখিছিলোঁ 3,500 পৰা 4,000 5,000লৈকে কিলো পোৱা যায় আৰু সেইটো স্বৰ্গমৰ ক্ষেত্ৰত সেইটো অকণমান বেছি হয় সেইটো 6,000 মান কিলো আমি স্বৰ্গমত পাওঁ মোক আপোনাক যদি মই চমুকে সোধোঁ যে এটা ডেইৰী ফাৰ্ম ছাকচেছফুল ডেইৰী ফাৰ্মৰ কাৰণে তাত জাষ্ট পইণ্টকেইটা আপুনি যদি কয় সোধোঁ কি বুলি ক'ব যে এটা ছাকচেছফুল ডেইৰী ফাৰ্মৰ কাৰণে কোনকেইটা পইণ্ট দৰকাৰ হয় চ' প্ৰথমটো মেনেজমেণ্টটো নিজৰ হাতত থাকে সেই মেনেজমেণ্টটো আমি প্ৰপাৰলি মেনেজ কৰিব লাগিব মেনেজমেণ্টটো নিজৰ হাতত থাকে আমি ভালকৈ যিহেতু গৰুৰ এটা মেজৰ বেমাৰ এটা থাকে তাক আমি মেষ্টাইটিছ বুলি কওঁ চ' সেইটো আমি এভইড কৰি ৰাখিব তাক কেনেকৈ আমি দূৰত ৰাখিব পাৰোঁ সেই তেনেকুৱা তাৰো কিছুমান টিপছ কিছুমান থাকে ধৰক গৰু এজনী খীৰাই লোৱাৰ পিছত আমি বা মিল্কিংটো কৰাৰ আগতে আমি হাতখিনি ধুই ল'ব পাৰিব বা খীৰোৱাৰ পিছত আমি ধুনীয়াকৈ চফা কৰি খীৰোৱাৰ পিছতো কিছুমান টিপছ কিছুমান পায় গৰুজনী 20 মিনিটৰলৈকে বাটখিনি খোলা থাকে চ' বহি দিয়াৰ লগে লগে তাত জাম সোমাই যায় মেষ্টাইটিছ হ'ব পাৰে চ' তেনেকুৱা কিছুমান দিশবিলাক মেনেজমেণ্ট দিশটো আমি ভালকৈ চাব লাগিব অভিজ্ঞ মানুহৰ লগত সুধিব লাগিব ভেটেনেৰিয়ান কিছুমান আছে তেখেতলোকৰ পৰা অভিজ্ঞতাটো ল'ব লাগিব চ' সেই তেনেকুৱা দিশ আৰু ছেকেণ্ডটো হৈছে নিউট্ৰিশ্যনটো
নিউট্ৰিশ্যনটোৰ কাৰণে আমি যথেষ্টখিনি আমাৰ গৰু এজনী প্ৰায় যদি আমি নেপিয়াৰ বা অন্যান্য ঘাঁহ কৰোঁ গোটেই বছৰটোত আমাৰ 1 বিঘাৰ পৰা 1.5 বিঘামান কৰিব লাগিব আৰু ঘাঁহ কৰাৰ লগতে আমি গাখীৰটো আমি কেনেকৈ চেল প্ৰফিট মেইন কথাটো আমি গাখীৰটো ওলোৱাৰ পিছত এইটো কৰিলেই নহ'ব আমি গাখীৰটো চেল কৰিব লাগিব বা তাৰ পৰা আমি ভেলু এডিশ্যন কৰিব লাগিব যিহেতু আমি গাখীৰৰ ভেলুটো যদি আমি বঢ়াব বিচাৰোঁ চ' তেনেকুৱা দিশবিলাকতো নিজে অকণমান মাৰ্কেটটো ৰিচাৰ্চ কৰিব লাগিব আমি ক'ত কেনেকৈ কি দিব পাৰোঁ চ' সেইখিনি নিজৰ এটা ষ্ট্ৰেটেজি থাকিব লাগিব সেইমতে আমি আগবাঢ়ি যাব লাগিব গতিকে যদি আপোনালোকে ফাৰ্ম এখন যদি মনতে ভাবি আছে খুলিম বুলি গতিকে প্ৰথম কথাটো হ'ল আপোনাৰ এটা টেকনিকেল নলেজ এটা থাকিব লাগিব যে সেই নলেজটো আপোনালোকে বিভিন্ন ধৰণে ল'ব পাৰে আপোনাৰ ট্ৰেইনিঙৰ যোগেদি ল'ব পাৰে নহ'লে আপোনালোকে কিছুমান অভিজ্ঞ চিকিৎসক আছে সেই চিকিৎসকৰ পৰামৰ্শ লৈ পিনে আপোনালোকে আগবাঢ়িব পাৰে নহ'লে কিছুমান যিবিলাক ডেইৰী ফাৰ্মাৰ অলৰেডি তেওঁলোকে কৰি আছে আৰু কৰি পিনে এটা ছাকচেছফুল হৈছে তেওঁলোকৰ এটা আল্টিমেট এটা নলেজ এটা আছে ডেইৰী ফাৰ্মৰ বিষয়ে সেই লোকৰ লগত আপোনালোকে ডিছকাছ কৰি পিনে আগবাঢ়িব পাৰে আৰু চবচে কথা হ'ল মেনেজমেণ্টৰ যেতিয়া মেনেজমেণ্টৰ কথা কওঁ তেতিয়াহ'লে তেতিয়া আহিব আপোনাৰ খাদ্য হওক বা যিটো ফাৰ্মখন আপুনি কেনেকৈ বনাব আপোনাক কি খাদ্য খুৱাব আৰু কি খাদ্য খুৱাব সেইখিনি গোটেইখিনি আপোনালোকৰ ডিটেইল দৰকাৰ হয় আৰু লগতে আপোনাৰ যদি খুলিম বুলি ভাবিছে আপোনাৰ এৰিয়াত মাৰ্কেটটো কেনেকুৱা গাখীৰৰ বজাৰখন কেনেকুৱা আৰু কেনেধৰণে আপোনালোকে মাৰ্কেটিং কৰিব লাগিব সেই গোটেইখিনি আপোনালোকে আগতে ডিচাইড কৰি ল'ব লাগিব আৰু সেই তাৰ সম্পূৰ্ণ নলেজটো আপোনালোকৰ থাকিব লাগিব তেতিয়াহে আপুনি এজন ছাকচেছফুল ডেইৰী ফাৰ্মাৰ হ'ব পাৰে নহ'লে আজিলৈ ইমানে আছিল যদি আপোনালোকক কিবা প্ৰশ্ন থাকে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে আৰু তেখেতক যদি দাদাজনক যদি লগত আপোনালোকে কথা পাতিব পাৰে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যন বক্সত আপোনালোকৰ তেখেতৰ ফোন নাম্বাৰ দিম এড্ৰেছ দিম তেখেতক আপোনালোকে কণ্টেক্ট কৰি পিনি পৰামৰ্শ ল'ব পাৰে আৰু লগতে যদি বিচাৰে যদি পাৰোঁ ময়ো মোৰ নাম্বাৰো আপোনালোকক শ্বেয়াৰ কৰি দিম মোকো আপোনালোকে কণ্টেক্ট কৰিব পাৰে গতিকে যদি আপোনালোকে আৰু বিভিন্ন ধৰণৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত অনুৰোধ কৰিব পাৰে আমি আৰু নেক্সট ভিডিঅ'টোত আপোনালোকক সেই বিষয়ে ভিডিঅ' আকাৰে জনাবলৈ চেষ্টা কৰিম ধন্যবাদ